বন্ধুসকল এয়া দেখিছেনে মানুহজনে পুলিখিনি বন চফা কৰি আছে আৰু যেহেতু গৰম সেইটো কাৰণে স্পৰ্টিংটো খুলি থৈ লৈছে হেতুত যেনিবা আপোনালোকে একো বেয়াকে নকব আৰু এয়া আমি নিজে হাজিয়া নলগোৱাকে মানুহজনে কু মাৰি মেলি হেৰি কৰিলে চফা কৰি কু মাৰি পিনে মানে পুলিখিনি ৰুবলৈ হেৰি কৰি ল'লে তাৰপিছত যেহেতু হাজিৰা লগালে বহুত পইচা যাব সেইটো কাৰণে আমি হাজিৰা নলগাকৈ মায়ে মই মানুহজনে আমি গোটেই সোপাই মিলি এয়া পুলি লগালোঁ আৰু এয়া কষ্ট ফল মিঠা বুলি কয় নহয় এয়া দেখিছেনে লাহে লাহে পুলিকেইটাও ডাঙৰ হ'বলৈ ধৰিছে আৰু যেহেতু আজি বহুত গৰম পৰিছিলে সেইকাৰণে দিনত চফা কৰিব আহিব পৰা নাছিলে আৰু এতিয়া অকণমান বতৰটো জোৰ পোৱা দেখি তাৰ মানুহজনে চফা কৰিবলৈ আহিছে বনখিনি আৰু ময়ো অলপ লাগি দিওঁ বুলি আহিছিলোঁ আমি এনেকৈ বাগানতে লাগি মেলি থাকোঁ আৰু গৰম বুলি বহি থাকিলেও নহ'ব যিহেতু আৰু এয়া ছাঁও নপৰে এতিয়া পুলি লগতে গছো লগাইছে ডাঙৰ হৈছে পুলিখিনিও এয়া ডাঙৰ হৈছে দেখিছেনে আৰু বহুত বন গজে যে সেইটো কাৰণে বন মৰা মাৰিলে তাৰপিছত যেহেতু পুলি গুৰিটোত মাৰিলে পুলিটো মৰি থাকিব সেইটো কাৰণে পুলি গুৰিটোত নাই মৰা আৰু সেইবাবে এনেকৈ গুৰিটোহে চফা কৰি দিছে এয়া আছে বাৰু চফা কৰিবলৈ আমি দুইটাই আহি বাগানতে এনেকৈয়ে লাগি থাকোঁ দিনটো বাৰু খালি আজি ৰ'দ দেখি দিনত আহিব নোৱাৰিলোঁ এই আবেলি পৰিলে গতিকে এয়া আৰু মই ইয়াত এনেই থকাতকৈ ভাবিলোঁ দাংবডি জিকা এনেকৈ গুটি দিও থৈছিলোঁ সেয়াও আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব নাই আমি দাংবডিও দি থৈছোঁ কিন্তু কি কৰিব বান্দৰ বহুত বান্দৰ জহত একো খেতিয়ে কৰিব নোৱাৰি আৰু সেইটো কাৰণে তথাপিও এয়া ডাঙৰ হৈছে আৰু দেখিছেনে এয়া দাংবডি দি থৈছোঁ এয়া জিকাও দি থৈছিলোঁ এয়া গজিছে এজোপা দাংবডি আৰু এয়া জিকা পুলি এয়া মই হ'লে গুটিহে দিছিলোঁ দেই মানুহজনেহে এয়া বগাবলৈ যতন কৰি দিছে মই ভিডিঅ' কৰাৰ মাজতে ময়ো চফা কৰাত লাগি গ'লোঁ আৰু মানুহজনে ভিডিঅ' কৰি থৈছিলে কিন্তু পিছত দেখি ভাবিলোঁ আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ ইমানেই আছিল যদি আপোনালোকৰ আমাৰ ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব দেই ধন্যবাদ